মৰমৰ ছাত্ৰসকল, আজি আমি অসমীয়া ব্যাকৰণৰ নতুন পাঠ এটি আলোচনা কৰিম। সেয়া হৈছে সন্ধি। এতিয়া সন্ধি কাক বোলে? ওচৰা ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণৰ মিল ঘটাকে সন্ধি বোলে। দুটা শব্দৰ যেনে চোৱা, মই দুটা শব্দ লৈছোঁ হিম আৰু আলয়। গতিকে হিমৰ শেষৰ বৰ্ণটো সেয়া হৈছে ম আৰু আলয়ৰ প্ৰথম বৰ্ণটো আ। গতিকে এই দুটাৰ মিলন ঘটাকে আমি সন্ধি বুলি কওঁ। এতিয়া যদিও আমি প্ৰথম বৰ্ণটো প্ৰথম শব্দটোৰ প্ৰথম বৰ্ণ আছে, শেষৰ বৰ্ণটোৰ কথা কৈছোঁ, কিন্তু আমি ম বুলি কওঁতে উচ্চাৰণটো চাম। সেই শব্দটো সেই বৰ্ণটো নাচাওঁ, আমি উচ্চাৰণটো চাম। ম বুলি কওঁতে আমি লাষ্টত আমাৰ কি উচ্চাৰণ হৈছে? অ উচ্চাৰণ হৈছে। গতিকে সেই উচ্চাৰণটো আমি চাম। গতিকে সেই অটো আৰু ইয়াৰ যিটো আ, প্ৰথম শেষৰ শব্দটোৰ যিটো প্ৰথম বৰ্ণ, সেই দুটা বৰ্ণৰ মিল ঘটাকে আমি সন্ধি বুলি কওঁ। গতিকে এই দুটাৰ মিল ঘটি আমাৰ কি হৈ গৈছে? হিমালয় হৈছে। হিম যোগ আলয় হিমালয় হৈ গৈছে। গতিকে এয়াই হৈছে আমাৰ সন্ধি। গতিকে সন্ধি কাক বোলে বুলি ক'লে তোমালোকে লিখিব লাগিব যে ওচৰা ওচৰিকৈ থকা, ওচৰত থাকিব লাগিব, ওচৰা ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষৰ বৰ্ণটো এইটো আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণটো এইটো মিল ঘটাকে সন্ধি বোলে। ঠিক আছে। নেক্সট আহিলে সন্ধি তিনি প্ৰকাৰৰ: স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। তো আজি আমি স্বৰসন্ধিৰ বিষয়ে অলপকৈ আলোচনা কৰিম। স্বৰসন্ধি কাক বোলে? স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয়, যেতিয়া দুটা শব্দৰ আমি সন্ধি ভাঙিম বা লিখিম সন্ধি, তেতিয়া আমি যদি শেষৰ বৰ্ণকেইটা বা প্ৰথম বৰ্ণটো, দুটা শব্দৰ কি আছিলে সন্ধি মানে কি আছিলে? যে দুটা শব্দৰ প্ৰথম শব্দটোৰ শেষৰ বৰ্ণ আৰু দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণ, সেই বৰ্ণকেইটা যদি আমাৰ স্বৰবৰ্ণ হয়, স্বৰবৰ্ণৰ লগত যদি স্বৰবৰ্ণৰ আমি সন্ধি কৰোঁ, তাকে আমি স্বৰসন্ধি বুলি কওঁ। ঠিক আছে। এতিয়া আহিলে সন্ধিৰ নিয়মবোৰ, আৰু এইখিনি খুবেই দৰকাৰী। এই নিয়মখিনি মনত থাকিলেহে আমি সন্ধি নিজেই কৰিব পাৰিম। মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই। আমি সন্ধি নিজেই ভাঙিব পাৰিম আৰু ভাঙি থোৱা সন্ধিটো আমি আকৌ লিখিবও পাৰিম। গতিকে নিয়মবিলাক তোমালোকে ভালকৈ চাই যোৱা। প্ৰথমতে হৈছে অ। অৰ লগত যদি অ যোগ কৰোঁ, তেতিয়া আমি কি পাওঁ? আ পাওঁ। আকৌ অৰ লগত যদি আ যোগ কৰোঁ, তেতিয়াও আমি পাম আ। আকৌ আৰ লগত যদি আ যোগ কৰোঁ, তেতিয়াও আমি আ পাম। আৰু আৰ লগত যদি অ যোগ কৰোঁ, তেতিয়াও আমি কি পাম? আ পাম। একদম সহজ, মনত থাকিবই। উদাহৰণকেইটা চোৱা। নৰ, অ উচ্চাৰণ হৈছে। অধম, অ উচ্চাৰণ কৰিছে, তাৰমানে দুইটা অ মিলি পেলাই আমাৰ কি হৈ যাব? আৰু ৰ আকাৰ এটা লাগি যাব, কাৰণ আ হৈছে। গতিকে নৰাধম। ঠিক একেধৰণে চোৱা। দশ, অ যোগ অ উচ্চাৰণ হৈছে। আনন, আ উচ্চাৰণ হৈছে, গতিকে দশানন। বিদ্যা, আ উচ্চাৰণ হৈছে। আলয়, আ উচ্চাৰণ হৈছে প্ৰথমটো, গতিকে বিদ্যালয়। আশা, শেষৰ শব্দটো চাম দেই, প্ৰথম শব্দটোৰ শেষৰ বৰ্ণটো চাম। আশা, আ উচ্চাৰণ হৈছে। দ্বিতীয় শব্দটোৰ প্ৰথম বৰ্ণ অ উচ্চাৰণ হৈছে, আ যোগ অ, তাৰমানে আকৌ আ হৈ যাব, গতিকে আশাতীত। গতিকে এনেকৈ এই নিয়মকেইটা তোমালোকে মনত ৰাখিবা। নেক্সট আৰু এটা নিয়মৰ বিষয়ে আমি ক'ম। চোৱা, হচৈ যোগ হচৈ কি হৈ যাব? আমাৰ দীঘৈ। হচৈ যোগ দীঘৈ, সেইটো হ'ব আমাৰ দীঘৈ। দীঘৈ যোগ দীঘৈ, সেয়াও হ'ব দীঘৈ। আৰু দীঘৈ যোগ হচৈ, সেয়া হ'ব আমাৰ দীঘৈ। তাৰমানে আটাইকেইটা ক্ষেত্ৰতে আমাৰ দীঘৈয়ে হৈ যাব। গতিকে উদাহৰণকেইটা চোৱা। অতি, হচৈ। ইন্দ্ৰিয়, হচৈ, দুটা হচৈ মিলি কি হৈ যাব? দীঘৈকাৰ হৈ যাব। তাৰমানে অতীন্দ্ৰিয়টোত টিটোত তটোত দীঘৈকাৰ হৈ যাব। ঠিক তেনেকৈ পৰি, হচৈ। ইক্ষা, দীঘৈ, কিন্তু পৰীক্ষা, গতিকে পৰীক্ষা কি হৈ যাব? দীঘৈ হৈ যাব। ঠিক একেধৰণে সতি, দীঘৈ, ইহ দীঘৈ, দুইটা মিলি আকৌ দীঘৈ হৈ যাব। গতিকে এইটো হৈ যাব সতীশ। সচি, দীঘৈ, ইন্দ্ৰ, হচৈ, কিন্তু দুইটা মিলি কি হৈ যাব? দীঘৈ, গতিকে সচীন্দ্ৰ। গতিকে এই নিয়মখিনি মনত ৰাখিলে আমি এনেকৈ সন্ধি
লিখিব পাৰিম গতিকে তোমালোকে আজি মই তোমালোকক এই দুটা নিয়মৰ বিষয়ে ক'লো নেক্সট ক্লাছত আমি আৰু কিছুমান নিয়মৰ বিষয়ে আলোচনা কৰিম